2011 চনৰ 5 নৱেম্বৰৰ দিনাখনো আমি অসমৰ এনেকুৱা এটা সম্পদ হেৰুৱাইছিলোঁ যিটো দুখ আমাৰ অসমবাসীৰ মনত সদায় ৰৈ যাব। নমস্কাৰ, মই পাহি। মোৰ কাষত আছে নিশিতা আৰু ইফালে আছে মেঘালী। আমাৰ বাইদেউ আহিয়ে পিছে ফোনত ব্যস্ত। আৰু আমাৰ কলেজতো তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিলে আৰু কলেজৰ সকলো ছাত্ৰীয়ে এইকাৰণে চাদৰ মেখেলা পিন্ধি আহিছিলে, মানে গৰ্ডন ফিল্ডত তেখেতক আমাৰ নলবাৰীবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাব। আৰু বহুতো গাঁৱৰ পৰা মানে গোটবিলাকৰ পৰা মহিলাবোৰ আহিছে এনেকৈ শুনিছিলোঁ। আৰু গৰমৰ দিনত যে পানী গিলাচটো কিমান ইম্পৰ্টেণ্ট সেইটো গৰমৰ দিনতে গম পোৱা যায়, হয়নে? আৰু ইয়াত পেকেট লাঞ্চ দিছিলে, কিন্তু মই নাপালোঁ। ইমান হেঁচা ঠেলাৰ মাজত ৰাম, মইতো আধা গুচি আহিলোঁ। আৰু এইটো পিছে আমাৰ নলবাৰী ষ্টেডিয়াম হৈ আছে, সম্পূৰ্ণভাৱে হোৱা নাই। আৰু ইয়াত আমাৰ মহাবিদ্যালয়ৰ সকলো ছাত্ৰী আহি আৰু ছাৰ বাইদেউ আহিছে, মানুহে মানুহৰ বাবে গীত গাইছে। আৰু আহোঁতে আমি নলবাৰী ৰাসত সোমাই আহিছিলোঁ। জানেনে, আমাৰ গাঁৱতো এখন সৰুকৈ ৰাস পতা হয়, প্ৰতি বছৰে আমি তাত যাওঁ আজিৰ দিনটোত, কিন্তু আজি যাব নোৱাৰিলোঁ। মনটো সেইকাৰণে অলপ বেয়া লাগি আছে। সেইবুলি নলবাৰী ৰাসতে এবাৰ সোমাই মন্দিৰত সেৱা এটা কৰিলোঁ। আৰু ইয়াত জুবিনদাৰ গীটাৰ আৰু তেখেতৰ প্ৰতিমূৰ্তি ইয়াত থোৱা হৈছে, ইমান সুন্দৰ দেখিছে। আৰু আহিবৰ পৰত একাপ চাহ খাই আহিলোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব। বাই।